আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আচলতে আজি বহুত এটা ভাল লগা দিন, কিয়নো আজি মই ঘৰত গৈ আছোঁ, কিয়নো আগতো দুৰ্গা পূজা আহি আছে। এতিয়া সময় হৈছে 4টা, প্ৰায় 4:30মান হৈছে চাগে। আমাৰ ৰাতি ফ্লাইট আছে 8টা বজাত। এতিয়া এয়াৰপৰ্ট গৈ আছোঁ গাড়ীত আমি। ইয়াৰ পৰা মেক্সিমাম 10 কিলোমিটাৰমান হ'ব আৰু আধা ঘণ্টামানত আমি এয়াৰপৰ্ট পাই যাম। ভিডিঅ'টো একেলগে চাই দিব সকলোৱে, ভাল লাগিলে লাইক এটা কৰি দিব। তো আমাৰ বৰ্ডিং পাছ ফাইনেলি পাই গ'লোঁ। এইটো হৈছে কোচি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইয়াত টোটেল আপোনাৰ কাউণ্টাৰ আছে 56, ইয়াত আপুনি দেখিব পাৰিছে। তো এতিয়া আমি এইফালে যাব লাগিব আগলৈ। এতিয়া সময় হৈছে ৰাতি প্ৰায় 11টা আৰু আমি কলকাতা পাই গ'লোহি। এতিয়া আমি হোটেল ৰুমত যাওঁ, কিবা কিবি খাই লওঁ আৰু তাৰপিছত আমি আকৌ গুৱাহাটী যাবৰ কাৰণে ৰেডি হ'ব লাগিব।